হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ বাবে এটি সুন্দৰ পকৰি ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি ভাল পায় নিশ্চয় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এয়া মই পকৰিৰ বাবে সামগ্ৰীসমূহ গোটাই লৈছোঁ। এয়া আধা বাতিমান দৈ লৈছোঁ আৰু অলপ পিঠাগুড়ি, আন্দাজমতে আপোনালোকে ল'ব পাৰে, ঘৰত মানুহ যেনেকৈ আছে সেই হিচাপত ল'ব পাৰে। আৰু আধা বাতি মই ময়দা গুড়ি লৈছোঁ, আধা বাতি পিঠাগুড়ি, অলপ দৈ আৰু আলু 3টা মিক্সিত বটি লৈছোঁ। এই গোটেইখিনি মই মিক্স কৰি ল'ম আৰু তাৰপিছত তাত মই জলকীয়া সৰু সৰুকৈ কাটি দিম। ধনিয়া পাত, জলকীয়া আপোনালোকৰ ইচ্ছামতে আপোনালোকে দিব পাৰে। আৰু পিঁয়াজ অলপ কাটি থৈছোঁ, পিঁয়াজখিনি একদম শেষত দিম, মই আগতে মিলাই নিদিওঁ, পিঁয়াজখিনি শেষত মিলাম। আৰু একদম লাষ্টত অলপ মেগী, আধা পেকেটমান মেগী মই মিক্স কৰিছোঁ আৰু মেগীৰ মছলাটোও মিক্স কৰিছোঁ, তাৰ লগত মিলাই দিছোঁ। এই গোটেইখিনি হালধি গুড়ি অকণমান দিছোঁ আৰু অকণমান জিৰা গুড়ি দিম। এতিয়া আপোনালোকে ইচ্ছামতে নিজৰ ভাল লগা মছলাসমূহ দিব পাৰে। মই জলকীয়া গুড়িও দিছোঁ আৰু মেগী মিলাই পেলাই তাৰ লগত অকণমান শুকানে মেগী মই মিক্স কৰিছোঁ আৰু তাত মই অকণমান মেগী মছলাটোও দি দিছোঁ। খাবলৈ বিৰাটেই সোৱাদ লগা হৈছিলে। এনেই পকৰিতকৈ অকণমান ডাঙৰ ডাঙৰ হয় এইটো পকৰি। তাত পকৰিৰ লগত খাবৰ বাবে মই এয়া বাদামৰ চাটনি বনাইছোঁ। বাদামৰ চাটনিত মই জলকীয়া, আদা, পিঁয়াজ মিক্স কৰি বটি লৈছোঁ আৰু এয়া তাৰ ওপৰত ফোৰণ দিবলৈ এটা শুকান জলকীয়া, সৰিয়হ কেইটামান আৰু নৰসিংহ পাত কেইটামান দি ফোৰণ দিছোঁ। এয়া এইখিনি ঢালি দিলোঁ চাটনিৰ ওপৰত। বাদামৰ চাটনিটো বিৰাট টেষ্টি হৈছিলে। আপোনালোকে এনেকৈ বনাই খাব পাৰে। আবেলি সময়ত চাহৰ লগত এনেধৰণে বনাই খাই বিৰাট ভাল লাগে। এয়া দেখিছেনে, পকৰিকেইটা অলপ ডাঙৰ ডাঙৰ হৈছে। ইয়াত মই কোনো বেকিং দিয়া নাই, কিন্তু বিৰাট ধুনীয়াকৈ ফুলিছে। অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। ৰঙচুৱা হ'লে দেখিবলৈ অলপ ধুনীয়াও লাগে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে পকৰিকেইটা দেখিবলৈ, আৰু একদম ফুলি আহিছে। বৰষুণৰ বতৰত পকৰি খাই বিৰাট ভাল লাগে নহয় জানো? এনেধৰণে আপোনালোকে বৰষুণৰ বতৰত পকৰি বনাই চাহৰ লগত জুতি ল'ব পাৰে।